নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিং চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হয়, আৰু এয়া বিয়াৰ কেইটামান মুহূৰ্ত মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু যেতিয়া আমি ছোৱালী আনিবলৈ গৈছিলোঁ তেতিয়া দৰাক আদৰা সময়ছোৱা এনেধৰণৰ আছিলে। তেওঁলোকে নিজৰ যেতিয়া এটা উপযুক্ত মাননি পাইছিলে তেওঁলোকে বিচৰা মতে, তেতিয়া আমাক কইনা ঘৰত প্ৰৱেশ কৰিবলৈ দিছিলে। আৰু কইনা ঘৰত প্ৰৱেশ কৰাৰ লগে লগে দেখা পাইছিলোঁ যে কইনা ঘৰত আহোম পদ্ধতিৰে, অৰ্থাৎ আহোমসকলৰ বিবাহ পদ্ধতি চকলং পদ্ধতিৰে বিবাহ সম্পন্ন কৰা হৈছিলে। তাত 100 এগছি চাকি জ্বলোৱা হৈছিলে আৰু বিভিন্ন ধৰণৰ নীতি নিয়মৰ মাজেৰে এই বিবাহ সম্পন্ন কৰোৱা হৈছিলে। খুব ভাল লাগিছিলে। আহোমসকলৰ বিবাহ পদ্ধতি, অৰ্থাৎ আমাৰ বিবাহ পদ্ধতি চকলং প্ৰথাৰে যি বিবাহ সম্পন্ন কৰা হয় তাৰ নীতি নিয়মবোৰ সঁচাকৈ বৰ ধুনীয়া। দৰা কইনাৰ মাজত বিভিন্ন ধৰণৰ খেলসমূহ খেলোৱা হৈছিলে আৰু সেই খেলসমূহ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া খুব ভাল লাগিছিলে, খুব এনজয় কৰিছিলোঁ আমি। এয়া কড়ি খেল। এয়া লগুণ গাঁঠি দিয়াৰ নিয়ম, যি চকলং পদ্ধতিৰে বিবাহ যি সম্পন্ন কৰা হয় সেই বিবাহবিলাকত কৰা হয়। খুব ভাল লাগিছিলে। আপোনালোকৰো এই ব্লগটো চাই খুব ভাল লাগিব। মই এই টুকুৰা খবৰ ব্লগিং নামৰ চেনেলটোত টুকুৰা এই খবৰবোৰ ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এয়া কইনাই দৰাক হেংদাংখন তুলি দিছিলে আত্মৰক্ষাৰ বাবে। এইখিনি সময়ো খুব ধুনীয়া এটা সময় আছিলে। বৰমালা পিন্ধাইছিলে ইজনে আনজনক। তেওঁলোকে সামাজিকভাৱে পতি পত্নী হিচাপে স্বীকৃতি লাভ কৰিছিলে যিহেতুকে খুব ভাল লাগিছিলে। সমগ্ৰ নীতি নিয়মবোৰ হৈ যোৱাৰ পিছত কইনা দৰাৰ ঘৰত প্ৰৱেশ কৰিছিলে। মোৰ ব্লগটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।